হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ জুবিনদাৰ ফ্লেটলৈ। চ' জুবিনদাক লগ পাওঁনে নাই চাওঁ। চ' ব'লকচোন ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু বেলেগ আৰু ক'ত ক'ত যাওঁ সকলোবোৰ দেখাই থাকিম আপোনালোকক। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু জুবিনদাক লগ পোৱাটো কমেই আছে আশাটো, কাৰণ জুবিনদা নাথাকেগৈ ফ্লেটত। চ' ব'লকচোন জুবিনদাৰ ফ্লেটলৈকে যাওঁ। আৰু আমি আহি এইটো জুবিনদাৰ ফ্লেটৰ কাষলৈকে পাইছোঁহি আৰু আহি সুধিলোঁ, গম পালোঁ যে জুবিনদা নাই এতিয়া। জুবিনদা ৰাতিপুৱা 10টাৰ পৰা 2টাৰ ভিতৰতহে পোৱা যায় লগ আহি কিনে। এইটোৱে জুবিনদাৰ ফ্লেট। চ' আমি মিছ কৰিলোঁ জুবিনদাক, কাৰণ লগ নাপালোঁ আহি কিনে। একো নাই, আপোনালোকে আহিলে কেতিয়াবা 10টাৰ পৰা 2টাৰ ভিতৰত আহিব, লগ পাব নিশ্চয় জুবিনদাক। আমি নাপালোঁ। জুবিনদাৰ ঘৰলৈ গৈছিলোঁ আৰু যিহেতুকে জুবিনদা ঘৰত নাই আৰু ঘৰত নাই কাৰণে আমি দেখিব নোৱাৰিলোঁ। চিকিউৰিটিয়ে কৈছে 10টাৰ পৰা 2টাৰ ভিতৰত আহিলে পাম আৰু কি। ত' এতিয়া আমি জ্যোতি চিত্ৰ বনাবলৈ আহিছোঁ আৰু চাই আছোঁ। ত' আপোনালোককো দেখুৱাই আছোঁ। গোটেই শ্বুটিং হয়, গোটেই এইবিলাকত চিৰিয়েলবিলাক হয় না এইটো? চিৰিয়েল হয়, তাৰপিছত ৰিয়েলিটি শ্ব'খিনি হয় আৰু চিনেমাৰো শ্বুটিং হয়। চিনেমাৰো হয়, চব ইয়াতে হয়। আজি হৈ আছে নেকি, সিফালে গাড়ী চাড়ী আছে চোন। ভিতৰে হৈ থাকে। সিদিনাখন আহোঁতে সেই তাত হৈ আছিল। ইয়াতে গোটেই শ্বুটিং হয়। হেল্ল', জুবিনদাক লগটো নাপালোঁ, নাপোৱাৰ কাৰণে আমি জ্যোতি চিত্ৰ বনালৈ আহিছোঁ আৰু 10টাৰ পৰা 2টালৈকে চাই আছোঁ। আজি শ্বুটিং নাই বাৰু, শ্বুটিং হ'লে দেখাব পাৰিলোঁ আপোনালোকক। এনেই ঘূৰি ভাল লাগে ন? এনেই বহুত ভাল লাগে ঘূৰি। ত' ধুনীয়া পৰিৱেশ এটা সঁচাকৈ, চাৰিওফালে ধুনীয়া চিত্ৰবন। ইয়াতে চিৰিয়েল, ৰিয়েলিটি শ্ব' গোটেইবিলাক শ্বুটিং হয় ইয়াতে। সঁচাকৈ চাবলগীয়া জেগা। ধুনীয়া চিত্ৰ বনালৈ আহিছোঁ আৰু চাই আছোঁ। সঁচাকৈ ধুনীয়া এটা পৰিৱেশ আৰু ইয়াতে গোটেই চিৰিয়েল, তাৰপিছত ৰিয়েলিটি শ্ব' সকলোবোৰ শ্বুটিং হয়। তো সেই চাই আছোঁ আৰু বাইদেউ আছে এইফালে। ইয়াতে না এইবোৰত হয়। সঁচাকৈ ধুনীয়া। এইখন পাৰ্ক, এইখন পাৰ্ক, সৰুকৈ পাৰ্ক। তাতে আমি এনেই খোজকাঢ়িবলৈ আহিলোঁ। আজি ভাবছিলোঁ যে ইয়াতে শ্বুটিং হৈ থাকিব, আমি চাম। চ' নাই আৰু জুবিনদাক লগ ধৰিব গৈছিলোঁ। ত' আপোনালোকক ঘৰটো দেখাই দিম বাৰু, মই ভিডিঅ' কৰিছোঁ। 2টালৈকেহে থাকে, নাপালোঁ লগ। একো নাই, নেক্সট কেতিয়াবা আহিলে লগ পাম। ইয়াত ভাল লাগে ন? ঠাণ্ডা ধুনীয়া পৰিৱেশ। বাই বাই দি আমি এতিয়া গৈ আছোঁ ঘৰলৈ। চ' চাই থাকক। আহি আমি লগ পালোঁ মামাৰ ঘৰ, হেমন্ত মামাৰ ঘৰ। এইটো মামাৰ ঘৰ, এই কাষত দি আহিলে লগ পাই মামাৰ ঘৰ এইটো ফাইনেলি।
বঢ়িয়া। এতিয়া এখন নাথাকে না? নাই এইটো নাথাকে। সিকিউরিটি টেকনিক। ফাইনেলি আমি ঘৰ আহি পালোঁ। জুবিনদাৰ ঘৰ চালোঁ, তাৰপাছত আৰু জুবিন চালোঁ, তাৰপিছত হেমন্ত মামাৰ ঘৰ চালোঁ। এটা ফাইনেলি ঘৰ ঘৰতে আছে আজি। এই মেলা বস্তু আনিছোঁ। চিপছ, পকৰি, তাৰপিছত চিকেন পকৰি। বাকী এই যে খুৰী ঘৰতে আছিল আৰু আমি আহিলোঁ। যদি আজিৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নে কি বাইদেউ? জুবিনক লগ নাপাব লাগে। জুবিনৰ কাৰণে ৰাতিপুৱা 10টাৰ পৰা 2টা বজালৈকে থাকে। তাৰপিছত হেমন্ত মামাৰ ঘৰটো দেখাবলগীয়া আছে আৰু জুবিন ঘৰ দেখালোঁ, হৈ গৈছে। আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা নাই কাৰণ যাৱাই নাই ক'তো। এনে কি ভিডিঅ' বহুত গৰম গুৱাহাটীত। ঠিকে আছে, তেতিয়াহ'লে আজিলৈ ইমানে।